আমি আহি আছোঁ পথাৰলৈ, যিহেতু মাহঁত পথাৰতে আছে। আমি ভাবিলোঁ টেঙা নিবলৈ যাওঁ, আপোনালোকো মাতিছিলে যিহেতু। এয়া মোনা চোনা লৈ আহি আছে এগৰাকী। যিহেতু আমি টেঙাৰ লগত চাহো লৈ গৈছিলোঁ, সেইটো কাৰণে ভাবিলোঁ দোকানলৈ সোমাই যাওঁ আৰু কিবা এটা কিনি লৈ যাওঁ। গম পাইছে নে গাইছ, আপোনালোকক দেখাবলৈ তাই মোনাটো লৈ দিলে। এতিয়া গোটেই ৰাস্তাটো মোকে মোনাটো লোৱালে। পথাৰত কিবা চানা জ্বলা কিবা এটা খাই ভাল লাগে, সেইবাবে আমি প্ৰতিমা 4 পেটিকে ল'লোঁ। সেইফালে মাহঁতে ধান দায়ে আছিলে। আমাক দেখি মাহঁতৰ হাঁহি অলপ ওলাইছিলে, কাৰণ আমি টেঙা লৈ গৈ আছিলোঁ। তাৰপৰা আমি মাহঁতক ক'লোঁ হ'ব দিয়া অকণমান বহি লৈ আহি। পথাৰত আকৌ এইভাগে বহি বৰ ভাল লাগে। পথাৰৰ ওচৰত আছিলে আকৌ নামঘৰ, তাত আকৌ নাম লৈ আছিলে। মাহঁতে আকৌ ৰ'বই নোৱাৰিলে, হাত চাপৰি বজাৰত লাগি গ'ল। সেইটো চেগতে আকৌ ময়ো নিজৰ মুখখন দেখাই ল'লোঁ। মই ওলোৱা দেখি তাই হিংসাত ক'ব নোৱাৰিলে, তাইও নিজকে দেখাই ল'লে। আকৌ মাহঁতে ক'লে তহঁতি টেঙাকেইটা কাট। ভাবিলোঁ টেঙা খোৱাৰ আগতে চাহ একাপ খাই লওঁ। পেটকুলি কৰি পিনে মোক দিলে এইকেইটা হেৰি, মোক হাত বাবই নিদিয়ে, চক হাত নিলেই খেদিব এতিয়া। খেদক ভিডিঅ' বুলিহে নাই খেদা, ৰিয়েলত তেতিয়া মায়ে দিলে বুলিহে। এইকণ গোটাইছোগে আৰু ৰাইজ। ওচৰতে থকা কলগছ এজোপাৰ পৰা আমি ধুনীয়াকৈ কলপাত এখিলা কাটি আনিলোঁ। এতিয়া কাটিং চলিছে ৰবাব টেঙাৰ। কাটিং মেইন এয়া। তত টেঙাখিনি পৰাৰ লগে লগে মোৰ আৰু ৰক্ষা নাই, খোৱা আৰম্ভ কৰিয়ে দিলোঁ। ভিডিঅ' ৰখিবলৈ পাম বুলিয়ে এগৰাকীয়ে ধান কাটিবলৈ আৰম্ভ কৰিলে। মই মিছামিচি ভিডিঅ' বনাই পিনে নিলোঁ, সেইকাৰণে মই ধানেই নাকাটো। এই দুডাল এডালেই তাইৰ ভাগৰ হৈ যাব আৰু। এইটো আমাৰ স্পেচিয়েল মুঠি হয়, বংগাই অনা। আপোনালোকে ভাবিব নহয় আকৌ মই খাবলৈহে অকল আহিলোঁ বুলি, সেইবাবে ময়ো কাটি দেখুৱালোঁ আৰু আপোনালোকক। দেখিছা নাই ঝাৰু, দেখিছা নাই আই দিবা ঝাৰু। কেমেৰাই ক'লে যে তহঁতক আৰু উঠাই লাভ নাই, সেইবাবে চোকা দাৱনী ওচৰলৈ গ'লগৈ কেমেৰাটো। পথাৰ বুলি ক'লে মানে আমাৰ দিনটো হাঁহি খিনিডালতে গুচি যায়। আজিৰ ভিডিঅ'টো আমি ধান কাটি শেষ কৰিলোঁ আজিলৈ, বাই বাই।